Welcome to dharitri'scrafts&foods. আজি মই খুব কম সময়তে আৰু সহজতে কেনেকৈ চিংৰা বনাব পাৰি তাৰ ৰেচিপি লৈ আহিছো। প্ৰথমতে মই লৈছো 2 কাপ ময়দা, আধা চামুচ নিমখ, আধা চামুচ কালজিৰা। এতিয়া গোটেইখিনি ভালদৰে মিহলাই লম। এতিয়া ইয়াত দিম 4 চামুচ ঘিউ। ঘিউখিনিও ময়দাখিনিৰ লগত ভালদৰে মিহলাই লম। এতিয়া ইয়াত অলপকৈ পানী দি ভালদৰে মুঠি লম আৰু এখন তিতা কাপোৰেৰে ঢাকি আধা ঘণ্টামান সময় থৈ দিম। এইখিনি সময়তে মই ষ্টাফিংখিনি বনাই লম আৰু ইয়াৰ বাবে মই 4টা বইল কৰি লোৱা আলু লৈছো আৰু আলুখিনি এনেকৈ ভাঙি লম। ইয়াক একেবাৰে গুৰি কৰিও নিদো। এখন কেৰাহীত 2 চামুচ তেল গৰম কৰি লৈ 1 চামুচ গোটা জিৰা, কাটি লোৱা কেঁচা জলকীয়া 2টা, 1 চামুচ পিহি লোৱা আদা আৰু কাটি লোৱা পিঁয়াজ এটা দি 2 মিনিটমান সময় ভাজি ল'ম। এতিয়া ইয়াত আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ হালধি আৰু আধা চামুচ গৰম মছলা দি অলপ সময় ভাজি ল'ম। এতিয়া ভাঙি লোৱা আলুখিনি ইয়াত দি দিছো আৰু গোটেইখিনি ভালদৰে মিহলাই লৈ 5 মিনিটমান সময় কম জুইত ভাজিম। আধা চামুচ নিমখ দি ভালদৰে মিহলাই লৈছো। আলুখিনি ভাজি হৈ গৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত 1 চামুচ চাট মছলা আৰু কাটি থোৱা ধনিয়া পাত দি ভালদৰে মিহলাই ল'ম। মোৰ ষ্টাফিংখিনি বনাই হৈ গৈছে। ময়দাখিনি এতিয়া কোমল নোহোৱালৈকে মঠি থাকিম। মঠি হোৱাৰ পাছত সৰু সৰু বল বনাই ল'ম। কাষবোৰ চিল কৰিবলৈ পানী লৈছো আৰু এটা বল লৈ দীঘলীয়াকৈ বেলি ল'ম। ইয়াক আমি বেছি ডাঠকৈও নেবেলো কাৰণ তেতিয়া ভাজিবলৈ বহুত সময় লাগিব আৰু ভিতৰৰ ফালৰ পৰাও কেঁচা থাকিব। এতিয়া ইয়াক মাজেদি কাটি দিছো আৰু ইয়াৰ পৰা আমি 2টা চিংৰা বনাব পাৰিম। এনেকৈ কাটি লোৱা ছাইডত পানী লগাই এটা ফাল আনটোৰ ওপৰত দি বন্ধ কৰি দিম। ভালকৈ হেঁচি বন্ধ কৰি দিব যাতে ভাজিলেই খোল খাই নাযায়। এতিয়া ইয়াত ষ্টাফিংখিনি ভৰাই দিম। বেছিকৈও নভৰাব যাতে বন্ধ কৰিবলৈ অসুবিধা হয়। ষ্টাফিংখিনি হেঁচি ভিতৰলৈ সুমুৱাই দিছো। এতিয়া এইখিনি কেনেকৈ ল'ম মন কৰিব। আমি যিটো চাইডে জইন কৰিছিলোঁ তাৰ ঠিক সন্মুখৰ ফালে মাজতে এনেকৈ এটা ফল্ড কৰি ল'ম আৰু অকণমান পানী লগাই ফল্ড কৰা ছাইডটো টানি আনি বন্ধ কৰি দিম। ভালকৈ হেঁচি বন্ধ কৰি ল'ম যাতে ভাজোতে ই ওলাই নাযায়। এনেকৈ গোটেইখিনি বনাই লৈছো আৰু এতিয়া এখন কেৰাহীত তেল গৰম কৰি চিংৰাখিনি ইয়াতে ভাজি ল'ম। চিংৰাখিনি কম জুইতে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। চিংৰা ভাজোতে যথেষ্ট সময় লাগে কিয়নো ইয়াক কম জুইতে ভাজিব লাগে। জুই বেছি হ'লে ই সোনকালে ৰঙচুৱা হৈ যায় আৰু ভিতৰটো নিসিজাকৈ থাকে। মোৰ চিংৰাখিনি ভজা হৈ গৈছে আৰু এতিয়া এইখিনি কাঢ়ি ল'ম। আপোনালোকেও এনেকৈ বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব।